Hello friends, welcome back to my channel. আজি মই গৈছিলো Aminia ৰেষ্টুৰেণ্টত তাৰ পৰা মই চিকেন আৰু মটন বিৰিয়ানী কিনি আনিলো। এ আপোনালোকে দেখিছে চিকেন আৰু মটন বিৰিয়ানী লগতে স্প্ৰাইট কিনি আনিছো। এইটো টেষ্ট কৰিম। বহুতে কৈ আছিল মানে Aminiat বহুত টেস্টি বিৰিয়ানী পাই বুলি সো ফাইনালি আজি তাত গৈ কিনে কিনি আনিছো। এটো সোদপুৰত আছে। এই বিৰিয়ানীটোৰ পৰা বহুত ধুনীয়া স্মেল ওলাই আছে। সো বহুত হাংৰি এতিয়া মই খাব মন গৈ আছে। সো বলক তেনেহলে বেছি দেৰি নকৰি ভিডিওটো স্টাৰ্ট কৰো। ঘৰত গৈ কিনে খাই লও, টেষ্ট কৰি আপোনালোকক জনাম কেনেকুৱা লাগে। এয়া দেখিছে আপোনালোকে এই দুটা মটন বিৰিয়ানী ইমান ডাঙৰকে দিছে আৰু এইটো চিকেন এইটো ৰাইতা देखिए रायता है। आप एक काम कीजिए, यहाँ पे सर्व कर दीजिए, खोल के दिखाता हूँ। ठंडा हो जाएगा ना? हाँ ठंडा हो नहीं, जाएगा। वो आ रहा है अभी नहा के। अब नहीं खाएगा अभी? वो उसका ना हाँ वो आएगा अभी नहा के 5 मिनट में। इतना बड़ा बड़ा है। छोड़ो, ये यहीं पे रख देता है। पूरा उज हो रहा है। वाओ, बहुत धुनिया गंध ओलाइছে। এতিয়া টেষ্ট কৰি চাও বাৰু কেনেকুৱা লাগে। সো বলক তেনেহলে টেষ্ট কৰো। বলক এতিয়া মই আপোনালোকক টেষ্ট কৰি দেখাই আছো কেনেকুৱা লাগে। बहुत टेस्टी লাগিছে খাই। या देखिए मटन और पीस इमान डाঙर। itu आलू सलाद खाइছো। चिकन में बहुत टेस्टी লাগিছে খাইতে। রাইতা খাইতা চাম অকমান। आंटी कैसा लगा? बहुत टेस्टी है। अब तो चिकन बिरयानी खा रहा है ना? সঁচাই বহুত টেস্টি। আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে কলকাতাত আহিলে। Aminia ৰেষ্টুৰেণ্ট সোদপুৰত আছে। মই মটন বিৰিয়ানী টেষ্ট কৰি আছো এতিয়া। মটন বিৰিয়ানী 250 रुपीस, চিকেন বিৰিয়ানী 190। সো আপোনালোকে ট্ৰাই কৰিব পাৰে। খাই বহুত ভাল পাব, মানে ডিফাৰেণ্ট টেষ্ট পাব খাই। যদি ভিডিওটো ভাল লাগিছে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ঠিক আছে তেনেহ'লে এতিয়া মই খাই লওঁ। আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত লগ পাম।